ল'ৰা তোৰ এই জংঘলখন ঘূৰি কেনেকুৱা লাগিছে? ভালেই লাগিছে। এইকেইটা চক হাতী হাতী। মত চালা সেইখিনি বনৰীয়া হাতী চাগে। পোৱালীয়ে ছোৱালীয়ে সিহঁতৰ ওচৰত গ'লে আমাক গছকি মাৰি পেলাব। সিহঁতি নেদেখা আগতে আমি ওলাই যাওঁ বৈ। বলক এইখিনি আমাৰ চাইডে আহিছে। কিমাননো ভিতৰত যোৱা কল মাৰিম, ক'ৰবাত যোৱা প্লেন এটাকে বনাওঁগৈ। ট্ৰেভেলাৰহঁতৰ ওচৰলৈকে যাওঁ। কেটেঙাহঁতৰ বৰ কেজি খেলিছ, ছয় নোলোৱাকৈ গুটি চলাইছে। ওলালে ছয়, তোক কৈছিলো দেখি নেপালি। তই খেল থাক, মই নেখেলোঁ। গেজুৰাম ট্ৰেভেলাৰ ঘৰত আছনে? আচোন খেলো, অকলে অকলে খেলিব পাৰে নি লুডুখন? এইটো মেলেকা আহিছে দেখোন। আছো ভিতৰতে সোমাই কেটেঙা আছহি দে, ভালেই হ'ল লগ পাই গ'লো ইয়াতে একেচাতে। বৈ এফালে আজি ফুৰিবলৈকে যাওঁ। কিমান আৰু ঘৰতে সোমাই থাকিম। ফুৰিবলে যাব পাৰি, পিছে ক'ত যাবি? তাকে ক'তনো যোৱা প্লেনটো হয়। এটা কাম কৰিব পাৰি, জংঘল ফালে যাওঁ বৈ, ভেবেলা কাকো লগত লৈ যাওঁ। ব'ল ব'ল। বছ আপুনি আৰু চিকাৰী বিচাৰি নাপাল নেকি? ৰাতি এইকেইটা দেহা লৈ হাতী চিকাৰ কৰিব পাৰিব জানো? কেপ্টেইন, ই আমাক ইজ্জত নাইকিয়া কৰি দিছে দেখোন। তই ঠিকে কৈছ পাণ্ডু, এতিয়া আমাক গাত লাগি যোৱাকৈ কথা কৈছে। মালিক, আমি এইটো ডিল নকৰোঁ, আমি যাওঁ গৈ ব'লক। হেই তহঁতি দুটা ৰচোন। আৰু তই কি বুলি ভাবি এই কথাষাৰ ক'লি মই নাজানো, কিন্তু মোৰ নাম হ'ল মংগল আৰু মই কাকো খাতি নকৰোঁ কাকো। এই মংগল, তই এইবোৰ কথাত লাগি থাকিব লাগে নেকি? সৰু সুৰা কথাত ই আৰু মোৰ গাৰ্ডহে। তই ইয়াৰ কথাত ধ্যান নিদিবি। মই জানো তোৰ কিমান পাৱাৰ আছে। মন্ত্ৰী বাবু, আপোনাৰ গাৰ্ডটোক ভালদৰে বুজাই দিব মই কি বস্তু। আৰু আপোনাক হাতীয়ে লাগে, হাতী আপোনাক মৰা লাগে নে জিন্দা লাগে কৈ দিয়ক। এই পোৱালি হাতী এটা আনিলেও হ'ব, কিন্তু ডাঙৰ হাতী তই মাৰি আন কি কৰি আন লৈ আহিবি। পোৱালি হাতীটো খালি জিন্দা লৈ আহিবি। অ'কে ঠিক আছে তেন্তে, আমি গৈ থাকোঁ। ঠিক আছে, যা ভালদৰে কৰিবি। বাকী টেনশ্যন নল'বি, আমাৰ এই ফৰেষ্ট গাৰ্ডটোৱে তোক চব সহায় দিব। পেলাই গাটোক জংঘলৰ মাজত পোৱা হ'লে আন্ধাই মুন্ধাই গুলি কৰি মাৰিয়ে পেলালোঁ হয়। বহুত কথা কৈ দিলে ই। এইবাৰ কিন্তু খেতিটো অকণমান ভালেই হৈছে। দৰৱ পাতিও মৰা হৈছিলেতো, পইচাটো অলপ চুবলৈ পাম দৰে লাগিছে। বাকী এই ঘাঁহ বনবোৰে বৰ ওলাই আছে। সেইকেইটা দেখোন মেলেকা ভাইটিহঁত খুব দৌৰি দৌৰি আহিছে এইফালে। কিবা দৰকাৰী কামতে আহিছে চাগে। চাবা পুলিবোৰ নগছিবা আকৌ দেই। চাই গৈছোঁ। কিবা কাৰণত আহিলা তোমালোক ইমানকৈ দৌৰি দৌৰি? আহা ইয়াতে বহিলোঁ আহি, তাৰপৰা কোৱা কি কাৰণত আহিছা? এই ভেবেলাকাই বিশেষ কাৰণ একো নাই। আমি তিনিটা মানে আজি অকণমান আলোচনা এটা কৰি ওলাই আহিছোঁ। কিবা আলোচনা কৰি ওলাই আহিছা তোমালোক তিনিটা, কোৱাচোন? নাই, আমি তিনিটা মানে আজি অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ। তাকে আপুনিও যায় নেকি? যাম। পিছে ক'লৈ যাবা? মোৰ অলপ কাম আছে, কামটো খতম কৰিয়ে যাব পাৰিম। হৈ যাব, আমি তেতিয়ালৈকে ৰখি দিম। এই জংঘল ফালে যাম বুলি ভাবিছিলোঁ এপাকমান। ঠিক আছে, তোমালোকে 10 মিনিটমান ৰ'বা, মই কামটো পটককৈ কৰি লৈছোঁ। হৈ যাব, ৰখি আছোঁ বাৰু, আপুনি জল্দি কৰক। মালিক, আজি আমাৰ দিনেই ভাল। সেইটো মুখৰ আগত চাওক হাতী পোৱালি। মালিক সেইটো ওচৰে পাজৰে একো আৰু দেখা নাই, অকল এটা হাতীয়ে দেখিছোঁ। ময়ো দেখিছোঁ, তহঁতি দুইটা চুপ থাক আৰু ওচৰে পাজৰে ভালদৰে অলপ চা। আৰু হাতী আছে নেকি? দেখা নাই। নাই মালিক, জালখন মাৰি দিয়ক। ফচিলে বৈ আমি ইয়াক ইয়াৰ পৰা জল্দি লৈ যাওঁ। বাকী ইয়াৰ চিঞৰ যিটো মাৰিছে, ডাঙৰ হাতী এনেই আহিব। মালিক ব'লক। এই গছটো ডাল এটা আমি ঘৰতে ৰুবহি লাগিব। ইমান দূৰ পাহাৰ ভিতৰলৈ আহিবলগীয়া হয় দৰৱ নিবৰ কাৰণে। কিহৰ আৱাজ আহিছে এইটো পিছফালৰ পৰা? এই বলিয়া হাতী, এই গণেশ বাবা মোক নামাৰিবা। তোৰ পাৰ্টি কৰা ধান্দা অকল। ইয়াৰ পৰা কেনেকৈ ওলাই যাওঁ সেইটো চিন্তা নহয়। ঠিকেই কৈছ, আমি যিমান সোনকালে পাৰোঁ ইয়াৰ পৰা ওলাই যাব লাগে। মালিক, আপুনি মন্ত্ৰীটোক ফোন কৰক, নহ'লে গোটেই হাতীখিনি ইয়াক বিচাৰি ইয়াৰ ওলাবহি। মই ফোন কৰিছোঁ। হেল্ল' মন্ত্ৰী, আপোনাৰ কাম হৈ গ'ল। আপুনি কেতিয়া আহিব পাৰে ইয়াত আহি পিনি এই পোৱালিটোক লৈ যাওক। আমি ইয়াৰ পৰা ওলাই যাব লাগে অতি সোনকালে। কামটো হৈ গ'ল, কালিলৈ গৈ আছোঁ।